অনুষ্ঠিত হ'বলগীয়া মন্ত্ৰীসভাত স্থান পাব বুলি আশা পালি থকা সকলৰ উৎসাহ চেঁচা হ'ল কাহানি বাই কিন্তু ঘামেই নাই মন্ত্ৰীসভাৰ সম্প্ৰসাৰণৰ আনকি চলিত বৰ্ষৰ প্ৰথমটো সপ্তাহতে মাঘ বিহুত ভাল খবৰ পাব বুলি পঞ্চমবাৰৰ বাবে মন্ত্ৰীসভাৰ সম্প্ৰসাৰণৰ দিন ঘোষণা কৰিছিল ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত দাসে মন্ত্ৰীসভা সম্প্ৰসাৰণ কৰাৰ কাৰণে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক অনুৰোধ জনাইছোঁ আশা ৰাখিছোঁ যে বিহুৰ সময়ত এই বিষয়ে আমি এটা খবৰ পাম বুলি আশা ৰাখিছোঁ কিন্তু এতিয়া ভোগালীৰ ভোগৰ উৎসাহ প্ৰায় শেষ হোৱাৰ দিশে কিন্তু ভাল খবৰ অহাৰ নাম গোন্ধেই নাই মঙলবাৰে বিষয়টো সন্দৰ্ভত প্ৰশ্ন কৰা হৈছিল মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালক এই কথাটো আপোনালোকে গম পাব আৰু যেতিয়াই থিৰাং হ'ব আমি প্ৰথমতে সংবাদ মাধ্যমৰ যোগেদিহে অসমৰ ৰাইজক জনাম মুখ্যমন্ত্ৰীৰ মতে থিৰাং হোৱা নাই মন্ত্ৰীসভাৰ সম্প্ৰসাৰণ কিন্তু কিয় ১.৫ বছৰে গেথেৰা লাগিছে বিষয়টোত বৰ্তমান সোণোৱাল মন্ত্ৰীসভাত খালী আছে ৮টা মন্ত্ৰীপদ অগপ বিপিএফে এটাকৈ মন্ত্ৰীপদ পালেও বাকী ৬টা মন্ত্ৰীপদক লৈ ঐক্যমতত উপনীত হ'ব পৰা নাই বিজেপি কাৰণ বিজেপিয়ে পাবলগীয়া মন্ত্ৰীপদৰ তুলনাত দলটোৰ প্ৰত্যাশী বিধায়কৰ তালিকা প্ৰায় দুগুণ গতিকে ১ ডজন মন্ত্ৰিত্ব প্ৰত্যাশীৰ কাক দিব কাক এৰিব ইয়াকে লৈ এতিয়াও ঐক্যমতত উপনীত হ'ব পৰা নাই দলটো যিহেতু বিষয়টো মুখ্যমন্ত্ৰীৰ এক্টিয়াৰৰ গতিকে মুখ্যমন্ত্ৰীক প্ৰত্যক্ষভাৱে হেঁচাও দিব পৰা নাই দলটোৰ অভিভাৱক সংস্থা RSSেও কাৰণ প্ৰত্যাশীৰ তালিকাৰ একাংশই মন্ত্ৰীপদ পোৱাটো বিচাৰে RSSে আৰু আন একাংশৰ হৈ থিয় দি আছে দলীয় নেতৃত্ব ফলত এক প্ৰকাৰ বুমেৰাং হৈ আছে সমগ্ৰ বিষয়টো অৱশ্যে সেয়ে হলেও চৰকাৰৰ মিত্ৰদল অগপই বিচাৰে যিমান সোনকালে মন্ত্ৰীসভাৰ সম্প্ৰসাৰণ হয় সিমানেই ভাল ৰাইজৰ বাবে এইটো সাংবিধানিক এটা নিয়ম আছে সংবিধান এই ক্ষেত্ৰত সংশোধিত হৈছিলে যে কিমানজন হ'লে কিমানজন ল'ব পাৰিব এই ক্ষেত্ৰত চিফ মিনিষ্টাৰ এইটো প্ৰেৰগেটিভ ৰাইট মই ভাবোঁ যে তেওঁ যেতিয়াই চিন্তা কৰিব নিশ্চয় ল'ব পাৰিব মিত্ৰজোঁটৰ দল হিচাপে এতিয়ালৈকে আমাক জনোৱা নাই আপোনালোকৰ সংবাদ মাধ্যমত আমি জানিব পাৰিছোঁ এইটোতো আমি আগৰ পৰাই কৈ আছোঁ সোনকালে